নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকৰ চাই ভাল লাগিব। যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মানে মই মাঘৰ বিহুত ভিডিঅ' মই বনাইছিলোঁ আৰু কিন্তু আপলোড দিয়া নহ'ল, দেৰিয়ে হ'ল বহুত। মই এতিয়া আপোনালোকক আজিহে আপলোড দিম, গতিকে আপোনালোকে চাব কেনেকুৱা লাগিছে জনাব। সো এতিয়া যাম আমি গৈ আপোনালোকক তাত দেখুৱাম, পৰিৱেশটো দেখুৱাম কেনেকৈ হয়। আৰু মোৰ ভণ্টিহঁতে ওলাইছে যাবলৈ। হাই গাইজ, আমি যাবলৈ ওলাই আছোঁ। হাই গাইজ, এজনী মোৰ মাজু ভণ্টি হয় আৰু এজনী সৰু ভণ্টি, গতিকে আমি এতিয়া গৈ আছোঁ। বল গৈ আছোঁ। ভালে যাম। সো এতিয়া গৈ আছোঁ, আমি গৈ আছোঁ। এতিয়া ছোৱালীকেইজনী কাম কৰি আছে, আমাৰ ছোৱালীকেইজনী কাম কৰি আছে। তাৰপিছত আৰু এইফালে আছে বিহুৰ বিষয়ে মই ক'বলৈ দিম অলপমান। আমাৰ এতিয়া লালে চোলাই এই বৰামাদৰ সকলো পিনৰ পৰা আমি লৈ এই আৰম্ভ কৰি আছোঁ। এইয়া মুঠতে লাল চাহ ইমান ধুনীয়া নহয়, মাঘৰ বিহুৰ উলগ জনাই। এয়া এইটো কি তুমি খোৱা খাইছা না নাই? মাংস লোৱা, অলপ মাংস লাগিলে লৈ ল'বা দাদা, অলপ ফূৰ্তি কৰিব লাগিব, অলপ ভলিউম দে। মাংস কাটি আছে, মাংস কাটি যা সেইটো মই লৈছো দেই, এইটো এতিয়া আমি আহি পালোঁ। এতিয়া আহি পেলাই আমি এতিয়া খাম, ভোজ খাবলৈ আহি গ'লোঁ। চ' গতিকে এতিয়া মই আপোনালোকক দেখুৱাম চবকে। দেখিছে আমাৰ মানুহবিলাক আহিছে, চবে গাঁৱৰ মানুহ আহিছে। তাৰপিছত এতিয়া আমি খাম চবে ভোজ। তেনেকৈ প্ৰতি বছৰ আমি পাতোঁ। এজনী আমাৰ নীলিমা বাই হাই কদে। চ' মই এতিয়া দেখাম চব ভাজি দেনি, এইটো কি জলকীয়া, তাৰপিছতে আচাৰ, তাৰপিছত এইটো নিৰামিষ ন। তাৰপাছত আৰু আছে এইটো কি আছে, এইটো হৈছে লোকেল মুৰ্গী, এইটো লোকেল মুৰ্গী আছে। আকৌ এইটো মাটিমাহ আছে। আকৌ এইটো জলকীয়া, এইকেইটা মাটিমাহ, আৰু এইটো গাহৰি মাংস। তাৰপিছত এইকেইটা এতিয়া পেটুকা ভগাব। তাৰপিছতে আৰু লোকেল মুৰ্গী আয়ং দেখাই কে দে। আয়ং কিবা এটা কৈ দে। হেপী মাঘ বিহু, নংৱান বেলগুৰি। আয়ং দাদা। চ' আমাৰ ভেলাঘৰটো দেখিছে, এইটো যেনেকৈ প্ৰতি বছৰ আমি পাতোঁ সৰু সুৰাকৈ, তেনেকৈ আমি গোটেইখিনিয়ে মিলি খাওঁ। চ' এতিয়া দেখিছে আয়ং চেলফি। হাই হাই চবকে দেখাই দিছোঁ দেই। আয়ং পোৱা নাই ক হ'লেও পালে দেখাই দিম। হাৰ্মি বুল্লু পেকেটা পেকেটি মোক বোলে আমাৰ গাঁৱৰ কিবা এটা কৈ দে। মাঘৰ বিহু আমাৰ গাঁৱত মাঘৰ বিহু কেনেকৈ পাতে? আমি আজি প্ৰীতিভোজ কৰিবৰ বাবে আমি সকলো ৰাইজে ইয়াত উপস্থিত হৈছোঁ। আমি সেইমতে আমি এতিয়া ভোজন আমি গ্ৰহণ কৰিব বিচাৰিছোঁ। ইতিমধ্যে হোৱাই নাই বৰ্তমান। আমি ভোগালী বিহু বৰ ধুনীয়াকৈ আমি ক'ব নোৱাৰোঁ কেনেকৈ ধুনীয়া হৈছে বা হোৱা নাই,
গতিকে আমি হ'লেও তথাপিও যথেষ্টখিনি আমাৰ ডেকা যুৱকসকলে বহুতখিনি আমাৰ ডেকা চাং বনাইছে আৰু কিবা মেজি বনাইছে আৰু আমাৰ প্ৰীতি ভোজৰ কাৰণে বহুতখিনিও যথেষ্ট আয়োজন কৰিছে গতিকে আমাৰ সকলো ৰাইজে ইয়াত উপস্থিত আছে সকলোৱে আমি মিলিজুলি আমি উপভোগ কৰিম গতিকে আমি এইখিনিকে কৈ আপোনাক বাই বাই এতিয়া দিছে চৰাই পেটুকা দিছে মই এতিয়া খাম YouTube channel. No, beta. Okay, thank you. Radhe Radhe everyone. এয়া আহি গ'ল মাংস আহি গ'ল গাহৰি মাংস মজাকে তাৰপিছত ইফালে চৰাই মাংস আছে এতিয়া আমি খাম পুৰা খাম আৰু Hai dokter. সাবস্ক্রাইব কৰি দিবলৈ কৈছে চবকে গতিকে সাবস্ক্রাইব লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব ন প্ৰত্যেক বাই বাই দিদা Bye. বাই Bye. এতিয়া ৰান্ধনীবিলাকে ভাত খাইছে আমি মাঘ বিহু মানি আছো দেই ৰাইজ নাই আমি ভোগালী বিহুৱে মানিছো মাঘ বিহু মানা নাই হেপী ভোগালী বেয়া চেয়া নাপাব লাইক কৰি দিব সাবস্ক্ৰাইব কৰিব ভোগালীৰ যিটো ৰেচিপি দেখাব পাৰে শ্বেয়াৰ কৰি আমাৰ গাহৰি মাংস আৰু ইয়াতে লগতে আছে আমাৰ মটৰ আৰু আলুৰ আছে আৰু কেঁচা জলকীয়া ফ্ৰাই আছে বঢ়িয়া কৰি দাদা ফেমাছ খাই দেখা খাই দেখা কওক লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব এনেকৈ ক'ব লাগে ঘণ্টা দিব লাগে মাঘৰ বিহু উপলক্ষে লাইক আমাৰ মাঘৰ বিহুৰ কিবা দিন আমাৰ হৈছে গাহৰি মাংস এইফালে আছে ভাত এইফালে বাজাৰ যি কৈছে গাহৰি মাংস মা কৈছে এইফালে গাঁৱৰ মাজত এইজনী আমাৰ মা আমি খাই আছো আমাৰে খাইছে মাৱে ভালদৰে চলিছে যদি আপোনাৰ ভাল পায় ছাবস্ক্ৰাইব লাইক কৰি দিব কি আছে আৰু খাই পাব বড় খাই পাব দে দাদা দেনি দে লাইক কমেন্ট দে বিৰাজ ক অংকুৰ দাদা ৰঞ্জিত দাদা মাঘৰ বিহুৰ কাৰণে সকলোকে শুভেচ্ছা জনাই আমি বিহু পাতি দাদা থেংক ইউ মই কি কম খাই আছো মই অঁ আমি কি জানে হেমন্ত জানে কি এবাৰ কৰাইছো চব খাই আছে এতিয়া আপোনালোকক মেজি জ্বলাব আমাৰ মেজি জ্বলাই দিব আৰু
মেজি জ্বলাই দিলে এতিয়া আমাৰ এইটো মেইনটো আছিলে সেইফালে আকৌ ডেকা চাং আছে এইফালে জ্বলাই দিব আমাৰ পুৰা লাষ্ট টাইম গোটেই মানুহ আমাৰ নাচি বাগি ফূৰ্তি কৰিলে কৰাৰ পাছত এতিয়া দেখিছে এয়া দোস্ত এইফালে আছে বাবু আমিও অকণ দেখাই দিওঁ Hai Dosto. Hey Dosto. এইটো বাবু আমাৰ মেজি জ্বলাই দিলে এতিয়া লাষ্ট টাইম আৰু আমি নাচিব যাম বাই বাই আমাৰ এই বিহু লাজ কৰে বহুত যেনেকৈ জলি জলি যেনেকৈ নাইকিয়া হৈ গ'ল যেতিয়া চাই হৈ গ'ল তেনেকৈ আমাৰ যাতে বিপদবিলাক আমাৰ আহি থকা বেয়া দিনবিলাক যাতে জলি জলি নাইকিয়া হৈ যায় 2023 গতিকে নাইকিয়া হৈ যায় তাকে আশা কৰিছোঁ লাষ্ট টাইম কি কৰিম সেইটো লক্ষ্য কৰি ৰাখি আপোনালোকে খন্তেক অপেক্ষা কৰি ধৈৰ্য ধৰি আমাৰ ভৰালী ঘৰলৈ ৰাওনা কৰাটো চেষ্টা কৰক সদায় থাকিব পৰা সময় নাই কাৰণ সকলোৰে একদম দি আছে গতিকে এটা ফূৰ্তি আপোনালোকে কৰক সেইটো কাৰণে ৰাখি দিছোঁ আৰু গতিকে আমাৰ এই ভোগালী বিহুটি পৰম্পৰা আমি পালি আহিছোঁ আৰু আমি পালিবও লাগিব আৰু এনেকৈ নীতি নিয়মৰ মাজেদি আমাৰ যিখিনি আছে সেইখিনি আমি কৰি মেলি ভৰালী ঘৰত বয় বস্তু চঞ্জি দি তাতে আমি এষাৰি খাই সকলো ঘৰৰ পৰা ভৰালী ঘৰৰ পৰা বিদায় ল'ম গতিকে ইমানকে কৈ মোৰ চমু মন্তব্য মই সামৰণি মাৰিছোঁ বহুত আন্ধাৰ হৈ আছে ইফালে আমি গৈ আছোঁ এতিয়া ভৰালী ঘৰত তাত যাম গৈ আছোঁ বহুত আন্ধাৰ হৈ আছে তাত গৈ পেলাই আমি ফূৰ্তি কৰিম দেখুৱাম আপোনালোকক তো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ চ' গাইছ ইয়াত আহি পালোঁ এতিয়া দেখিছে ইয়াত পৰিৱেশ এয়া ইয়াত মানে ঢোল পেঁপা তাত আৰু বক্স ইয়াত ঢোল পেঁপা ইয়াত ঢুলীয়া এতিয়া আমাৰ ঢুলীয়া গাইজ আমি ঘৰ আহি পালোঁ এতিয়া ফূৰ্তি ফাৰ্তা কৰি পেলাই আমি আহি পালোঁ ঘৰত তাৰপাছতে এতিয়া আমি ঘৰত আহি পেলাই ধুনীয়াকৈ শুই যাম আৰু চ' আজিৰ কাৰণে বাই বাই গুড নাইট